অবিশ্বাস্য হ'লেও সত্য, নগাঁৱৰ এজন প্ৰাপ্তবয়স্ক লোকে গুজৰাটৰ পৰা খোজকাঢ়ি আহি পালে অসমৰ নগাঁৱলৈ। যোৱা 23 মাৰ্চত ঘোষণা হোৱা লকডাউনৰ পিছত যাদৱ গগৈ নামৰ এই লোকজনে গুজৰাটৰ বাপি চহৰৰ পৰা ৰাওনা কৰিলে নিজৰ বাসগৃহ নগাঁৱলৈ বুলি। তেখেতৰ ভাষ্য অনুসৰি তেওঁ কৈছে যে 27 মাৰ্চৰ পৰা তেওঁ যাত্ৰা আৰম্ভ কৰিছিল আৰু তেওঁৰ লগত আছিল মাত্ৰ কাপোৰৰ টোপোলা এটা আৰু ভৰিত হাৱাই চেণ্ডেল। তেওঁ অতিক্ৰম কৰি অহা সকলোবোৰ পথ তেওঁৰ বাবে আছিল মৰীচিকাস্বৰূপ, কাৰণ ক'ৰবাত এখন গাড়ী পালে নিশ্চয় কিছু পথ আগুৱাব পাৰিম। কিন্তু তেওঁ সেই সুবিধাখিনি পোৱা নাছিল, কাৰণ অইন দিনৰ কথা বেলেগ আছিল। তেওঁ পানী বিস্কুট খায়েই বহুদিন যাত্ৰাৰ পথত ৰাতি দোকানৰ বাৰণ্ডা, জিৰণি কোঠা আদিতে জিৰণি লৈছিল। তেওঁ প্ৰথমে 2 এপ্ৰিলত পাটনা পাইছিল, তাৰ পিছত 10 এপ্ৰিলত পাইছিল শিলিগুৰি। শিলিগুৰিত তেওঁৰ হেনো কি হ'ল, তেওঁৰ লগত 4,000 টকা আছিল। কোনোবা দুৰ্বৃত্তই আহি সেই 4,000 টকাখিনিও লুট কৰি লৈ যায়। তাৰ পিছতো তেওঁৰ যাত্ৰাৰ অন্ত নপৰিল। তাৰ পিছত 18 এপ্ৰিলত আহি পালে ৰঙিয়া। ৰঙিয়াত তেওঁৰ পানী পিয়াহ লগাত এজন দোকানী ঘৰলৈ গৈছিল। দোকানীজনে সোধপোছ কৰি তেওঁক এসাঁজ ভাত খুৱাই পঠালে, যিসাঁজ ভাত তেওঁৰ 22 দিনৰ পিছত খাবলৈ পাইছিল। তাৰ পিছত যোৱা 21 এপ্ৰিলত তেওঁৰ নিজৰ ঘৰ অৰ্থাৎ নগাঁৱৰ ৰহা পাইছেহি আৰু বৰ্তমান তেওঁক কোৱাৰেণ্টাইনত 14 দিনৰ বাবে ৰখা হৈছে। গতিকে প্ৰিয় বন্ধুসকল, যাদৱ গগৈক আপুনি ইয়াৰ বিষয়ে কি ক'ব? আমাৰ ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ।